हेलो फ्रेंड्स मैं शिखामणि पुनर्बार स्वागतम जनाइছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তিলৰ লাডু বনাবৰ বাবে লৈছোঁ তিল পুৰা এবাটি নহয়, বাদাম সৰু সৰুকৈ কাটি লৈছোঁ, অলপ ডাব নাৰিকল পিচি আৰু ইলাচি গুড়িখিনি দি দিম আৰু তাৰ পাছত দিম তিলখিনি। এক মিনিটমান ভালদৰে লৰাই থাকি তাৰ পাছত গেছটো অফ কৰি দিম। গেছৰ পৰা নমাই অলপ অলপ ঠাণ্ডা হ'লত এতিয়া লাডু কৰি যাম। দুইখন হাতৰ মাজত এনেদৰে লাডু কৰিলে বহুত মিহি হয়। এয়া আমাৰ খাবৰ বাবে তিলৰ লাডু ৰেডি হৈ গ'ল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। পুনৰ নতুন এটা ভিডিঅ'লৈ
আহি আছোঁ আপোনালোকৰ মাজলৈ। তেনেহ'লে আজিলৈ বাই বাই।